নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো ভালে আছা। সো বন্ধুসকল, আহি গ'ল আজি তোমালোকৰ কাৰণে আহি গ'ল ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ঠিক আছে বন্ধুসকল, কাৰণ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ লাগে এইবাৰ বানপীড়িত যিহেতু তোমালোকে, সেইকাৰণে তোমালোকৰ বহুতো সমস্যা, কিন্তু পৰীক্ষাত কি কমন আহিব সেইটোৱে তোমালোকৰ এটা প্ৰশ্ন। কি পৰি গ'লে এনেকুৱা হ'ব যে গোটেই কুৱেশ্যন আনচাৰ আমাৰ কমন পৰি যাব। সো বন্ধুসকল চিন্তা কৰিব নালাগে, তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন 4টা আহে আৰু এইটো ভিডিঅ'ৰ মাধ্যমত মই তোমালোকক কৈ দিম যে ইয়াৰ পৰাই যি আহিব, ইয়াৰ পৰাই আহিব, এইখিনি লিখিলে হ'ল 10 মাৰ্কছৰ গোটেই কুৱেশ্যন কমন। বন্ধুসকল 10 মাৰ্কছৰ যি কুৱেশ্যন আহিব ইয়াৰ পৰা আহিব। বন্ধুসকল তোমালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাবা, পিছত পস্তাবা যে ছাৰে কৈছিলে ভিডিঅ' এইটোৱে চাই যাম আৰু ইয়াৰ পৰা আহিব, আমি মন দিয়া নাছিলোঁ বুলি পোৱা নাই। চ' বন্ধুসকল চাই লোৱা, ইয়াৰ পৰা আহিব তোমালোকে 5 মাৰ্কছো ইয়াৰ পৰা আহিব, গতিকে ইয়াৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে অথবা 10 মাৰ্কছৰ, কিন্তু বেছি আশা 10 মাৰ্কছৰ আহিব লাগে। ঠিক আছে, চ' বন্ধুসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা, কমন পৰিব, তোমালোকে নিশ্চিত হৈ যোৱা। ঠিক আছে বন্ধুসকল, আলোচনা কৰিছোঁ দিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো। এতিয়া চাই লোৱা কি আছে ফাৰ্ষ্ট কুৱেশ্যনটো। হোৱাট ডু ইউ মিন বাই মডাৰ্নিটি? ডিছকাছ এবাউট দ্য ডিছকোৰ্চেছ অন মডাৰ্নিটি এণ্ড ফিচাৰ্ছ অফ মডাৰ্নিটি। ঠিক আছে, আধুনিকতা বুলিলে কি বুজা? আধুনিকতাৰ ওপৰত থকা প্ৰবচনবোৰ আৰু ইয়াৰ বৈশিষ্ট্যবোৰ সম্পৰ্কে আলোচনা কৰা। চ' বন্ধুসকল ফাৰ্ষ্ট কুৱেশ্যন আছে এইটো, ভালদৰে চাই ল'বা বন্ধুসকল। সেকেন্ড কুৱেশ্যনটো আছে বন্ধুসকল, এক্সপ্লেইন দ্য কনচেপ্ট অফ জেনাৰেল উইল অফ ৰুছো, ডিছকাছ ইটছ ক্ৰিটিচিজম। ঠিক আছে, এইটো আহিব পাৰে। ইয়াৰ পিছত তেনেকুৱা আহিব পাৰে, ৰাইট দ্য ইম্পৰ্টেঞ্চ অফ দ্য কনচেপ্ট অফ জেনাৰেল উইল। ঠিক আছে, এই দুটা আহিলেও তোমালোকৰ উত্তৰ একেটাই হ'ব, তোমালোকে এইটো উত্তৰ লিখি ল'বা, কাৰণ এইটো যি দুটা কুৱেশ্যন মই কৈ গৈছোঁ অলৰেডি এইখিনিৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ, ইয়াৰ ওপৰত ডিছকাশ্যন মই কৰি গৈছোঁ। ডিছকাশ্যনখিনি তোমালোকে চাই ল'বা, ডিছকাশ্যনখিনি যদি চোৱা বন্ধুসকল কনচেপ্টটো ক্লিয়াৰ হ'বই, আৰু লগতে তোমালোকে মাৰ্কছখিনি অতি সহজতে তোমালোকৰ সহজ টেকনিকত তোমালোকে পাই যাবা বন্ধুসকল। তাত মই টেকনিকেলি তোমালোকক এনচাৰখিনি কৈ দিছোঁ, বুজাই দিছোঁ, এক্সপ্লেনেশ্যন কৰি দিছোঁ, সেইকাৰণে সেইখিনি চাই ল'বা। ইয়াত আছে ৰাইট দ্য ইম্পৰ্টেঞ্চ অফ দ্য কনচেপ্ট অফ জেনাৰেল উইলছ। ঠিক আছে, ৰুছোৰ সাধাৰণ ইচ্ছাৰ ধাৰণাটো বৰ্ণনা কৰা, সাধাৰণ ইচ্ছাৰ ধাৰণাৰ আসোঁৱাহবোৰ আলোচনা কৰা। ইয়াৰ পিছত অসমীয়াত এইটো হ'ব, সাধাৰণ ইচ্ছাৰ ধাৰণাৰ গুৰুত্বসমূহ লিখা। ঠিক আছে বন্ধুসকল, কুৱেশ্যন নম্বৰ 3 আছে ইয়াত তোমালোকৰ আগত। হোৱাট ডু ইউ মিন বাই ফেমিনিজম? হোৱাট আৰ দ্য ভিউ পইণ্টছ দেট ৱেৰ গিভেন বাই মেৰী উইলষ্টনক্ৰাফ্ট টুৱাৰ্ডছ ফেমিনিজম? এইটো বন্ধুসকল তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। ঠিক আছে, এইটো চাই ল'বা। এইটো আৰু ৰুছো, মেৰী উইলষ্টনক্ৰাফ্ট আৰু ৰুছোৰ যিটো ধাৰণা তাৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব বন্ধুসকল। ভালদৰে একেবাৰে চাই যাবা, এইখিনি কুৱেশ্যন আনচাৰ কমন পৰিবই, তোমালোকে একদম ঝাকাছ ৰূপত দীঘলীয়া কুৱেশ্যনখিনি লিখি আহিব পাৰিবা। নাৰীবাদ বুলিলে কি বুজা? মেৰী উইলষ্টনক্ৰাফ্টে নাৰীবাদৰ ওপৰত কি মন্তব্য আগবঢ়াইছিল? ঠিক আছে বন্ধুসকল, ভালদৰে চাই লোৱা। ডিছকাছ মেৰী উইলষ্টনক্ৰাফ্ট কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ ছ'চাইটি। মেৰী উইলষ্টনক্ৰাফ্ট সমাজলৈ আগবঢ়োৱা বৰঙণি বিষয় লিখা। বন্ধুসকল এই দুটা কুৱেশ্যনৰ পৰা তোমালোকৰ যিটোৱেই কুৱেশ্যন নাহক কেলে তোমালোকৰ এনচাৰ এটাই হ'ব, যিটো নেকি মই তোমালোকক দি দিছোঁ। ঠিক আছে, ইয়াৰ পিছত চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 4, মিলৰ স্বাধীনতাৰ ধাৰণাটো সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা। এক্সপ্লেইন ক্ৰিটিকেলি মিলছ ভিউ লিবাৰ্টি। ঠিক আছে, এইটো আহিব পাৰে, অথবা কুৱেশ্যন এনেকুৱা দিব পাৰে, হোৱাট ডু ইউ মিন বাই লিবাৰ্টি? ডিছকাছ ব্ৰডলি এবাউট J.S. মিলছ বুকছ অন লিবাৰ্টি। ঠিক আছে, এইটোৰ ওপৰত তোমালোকে আহিব পাৰে। কুৱেশ্যন বেলেগ হ'ব পাৰে, এনচাৰ একেটাই বন্ধুসকল, তোমালোকে এনচাৰ এটা চালেই হ'ব, ইয়াৰ কুৱেশ্যন বেলেগ হ'ব পাৰে কিন্তু মূল কথাখিনি একেই। ঠিক আছে, স্বাধীনতা বুলিলে কি বুজা? জন ষ্টুৱাৰ্ট মিলৰ গ্ৰন্থ অন লিবাৰ্টিৰ বিষয়ে বহলাই লিখা। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5টো হৈছে, হু ইজ কাৰ্ল মাৰ্কছ? ডিছকাছ কাৰ্ল মাৰ্কছ থিয়ৰী অফ ক্লাছ ষ্ট্ৰাগল। এইটো আহিব পাৰে বন্ধুসকল, এইটো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ তোমালোকৰ কাৰ্ল মাৰ্কছৰ বিষয়ে যিকোনো এক্সামতেই সোধে, আৰু কাৰ্ল মাৰ্কছ যিটো থিয়ৰী দিছিলে সেই থিয়ৰীটো বহুত ইম্পৰ্টেণ্ট বন্ধুসকল, সেইকাৰণে ক্লাছ ষ্ট্ৰাগলৰ থিয়ৰী যিটো সেইটো শিকি ল'বা। তোমালোকৰ 5 মাৰ্কছৰ কাৰণে এনেকুৱাও দিব পাৰে যে ক্লাছ ষ্ট্ৰাগল বিষয়টো ব্যাখ্যা কৰা। ঠিক আছে, ক্লাছ ষ্ট্ৰাগলৰ বিষয়টো তোমালোকে ব্যাখ্যা কৰিবলৈও দিব পাৰে 5 মাৰ্কছৰ কুৱেশ্যন। ঠিক আছে, অথবা কাৰ্ল মাৰ্কছৰ ক্লাছ ষ্ট্ৰাগলৰ বিষয়ে ব্যাখ্যা কৰা এনেকুৱাও দিব পাৰে। কাৰ্ল মাৰ্কছ কোন? কাৰ্ল মাৰ্কছৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বটো আলোচনা কৰা। ঠিক আছে বন্ধুসকল, হোৱাট ডু ইউ মিন বাই দ্য মাৰ্কছিজম? ক্ৰিটিকেলি ডিছকাছ দ্য থিয়ৰী অফ ক্লাছ ষ্ট্ৰাগল অফ মাৰ্কছিজম। একেই কুৱেশ্যন বন্ধুসকল, এনচাৰ কিন্তু তোমালোকৰ কি হ'ব? একেটাই হ'ব, হয়নে নহয়? গমেই পাইছা যে বেলেগ কুৱেশ্যন হ'লে কি হ'ব? এনচাৰ কিন্তু
একেটাই। মাৰ্ক্সবাদ বুলিলে কি বুজা? মাৰ্ক্সবাদৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বৰ বিষয়ে সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা। ঠিক আছে, এইটো আহিব পাৰে তোমালোকৰ, বহুত ইম্পৰ্টেণ্ট বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট। আলেকজেণ্ডাৰ কোলোনটাই কোন? লেনিনৰ লগত তেওঁ কিয় অসন্মত হৈছিল? ঠিক আছে, হু ৱাজ আলেকজেণ্ডাৰ কোলোনটাই ডিছকাছ দ্য কজেছ অফ হিজ ডিসএগ্রিমেন্ট উইথ লেনিন। ঠিক আছে, ডিসএগ্রিমেন্ট কিয় হৈছিল তেওঁ লেনিনৰ লগত, এইটো ব্যাখ্যা কৰিব দিছে। সো বন্ধুসকল, ইয়াত তোমালোকৰ এইখিনি কুৱেশ্যন আছে, তোমালোকে এইখিনি ভালদৰে চাই ল'বা। ইয়াৰ পৰা তোমালোকৰ যিকোনো 4টা কমন হ'ব পাৰে, আৰু পৰীক্ষাত তোমালোকে যিহেতু 4টা 10 মাৰ্কছৰ কুৱেশ্যন আহে, এইখিনি চাই তোমালোকে আৰামত কৰি দিব পাৰা। ফাৰ্ষ্ট পেপাৰটো বন্ধুসকল একদম কি ক'ম আৰু মজাই তোমালোকে কৰি আহিবা। এতিয়া তোমালোকৰ হাতত 3 দিন বা 4 দিন টাইম আছে, এই 3-4 দিনত তোমালোকে আৰামত পাৰি যাবা বন্ধুসকল। এইখিনি চোৱা, বেলেগ একো চাব নালাগে। 4টা কুৱেশ্যন মনত নাথাকিব নেকি বন্ধুসকল? মাত্ৰ 4টা কুৱেশ্যন, তোমালোকে 6টা কুৱেশ্যন দিছোঁ, ইয়াত 6টা মনত পেলাই যোৱা, 4টা কুৱেশ্যন কমন পৰিবই, আৰু 6টা কুৱেশ্যন আহি গ'লে 40 মাৰ্ক ইয়াতে পাই যাবা, হয় নে নহয়? আৰু ইয়াৰ ভিতৰৰ পৰাও 5 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে, গতিকে আশা কৰিছোঁ মই ইয়াৰ ভিতৰত তোমালোকৰ 50 এবভ আনসাৰ আছেই। আৰু অলৰেডি মই যিখিনি ভিডিঅ' আপলোড কৰিছোঁ শ্বৰ্ট কুৱেশ্যনৰ অথবা 5 মাৰ্কছ কুৱেশ্যনৰ, সেইখিনি চাই ল'বা, সেইখিনি চালেও তোমালোকৰ মাৰ্কছখিনি আহি যাব। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই তোমালোকক যথেষ্ট ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে বন্ধুসকল, ধন্যবাদ ভিডিঅ'টো চোৱা।